हेलो दोस्तों सो যদিহে আপুনি মোৰ থাম্বনেইলত ক্লিক কৰি মোৰ ভিডিঅ'টো চাবলৈ আহিছে তেনে ঠিকই ভাবিছে হয় মই আজি আপোনাক জনাম যে আপুনি ক্ৰেডিট কাৰ্ড কি হয় ক্ৰেডিট কাৰ্ডেৰে আপুনি ক্ৰেডিট কাৰ্ডত আপোনাৰ বেনিফিট হ'ব নে প্ৰফিট হ'ব নে লছ হ'ব এইটো বিষয়ে মই আপোনাক জনাম আৰু ক্ৰেডিট কাৰ্ড সঁচাকৈ আমাৰ কাৰণে প্ৰয়োজনীয় হয়নে এই গোটেইখিনি কথা মই মোৰ আজি এই ভিডিঅ'টোত আপোনালোকক গোটেইখিনি ডিটেইলছ মই দিবলৈ চেষ্টা কৰিম নিজে শিকক বেলেগ শিকক ৱেলকাম বেক টু মাই ইউটিউব চেনেল লাৰ্ণ এণ্ড টিচ তো যদি যেহেতু মই এতিয়া বৰ্তমান যিখন আপোনাৰ BPCL ক্ৰেডিট কাৰ্ড হয় মানে ভাৰত পেট্ৰলিয়াম ক্ৰেডিট কাৰ্ড হয় এই ক্ৰেডিট কাৰ্ডখন বৰ্তমান মই ইউজ কৰি আছোঁ ঠিক আছে বেলেগ ক্ৰেডিট কাৰ্ডৰ বিষয়ে মই নাজানো চ' মই যিখন ইউজ কৰি আছোঁ আৰু মই যিখনত বেনিফিট কি পাই আছোঁ গোটেইখিনি ডিটেইলছ মই আপোনাক জনাবলৈ চেষ্টা কৰিম চ' ফাৰ্ষ্টতেতো মই আপোনালোক কৈ দিওঁ যে এইখন কাৰ্ড আপুনি এপ্লাই কেনেকৈ কৰিব পাৰিব ঠিক আছে তো আপুনি আপোনাৰ গুগলত গৈ কিনে BPCL SBI কাৰ্ড আপুনি চাৰ্চ কৰি দিব ঠিক আছে দিয়াৰ পিছত আপোনাৰ যিটো ফাৰ্ষ্ট লিংক আহিব ফাৰ্ষ্ট লিংকটো এতিয়ালৈকে মই খুলি চোৱা নাই দিয়কচোন খুলি চালোঁ এতিয়া কি আহে চাওঁ তো এইখনৰ লোৱেষ্ট ঠিক আছে যিহেতু মই মিডিল ক্লাছ ফেমিলি হয় ফেমিলিৰ পৰা বিলংছ কৰোঁ তো ইমানো হেভি মোক ক্ৰেডিট কাৰ্ডৰ প্ৰয়োজন নাই তো যিখন আপোনাৰ BPCL ক্ৰেডিট কাৰ্ড হয় এইখন ইয়াৰলি চাৰ্জ হয় আপোনাৰ 499 ঠিক আছে এইখন 499ত আপুনি এপ্লাই কৰিব পাৰিব তো ইয়াতে আপোনাৰ ফাৰ্ষ্টতেতো আপোনাৰ এইখিনি গোটেইখিনি ডিটেইলছ আপুনি দি দিব লাগিব আপোনাৰ চিটি মোবাইল নাম্বাৰ যদি আপোনাৰ য'ত আপুনি থাকে যিখন চিটিত আপুনি যিখন চিটিৰ পৰা আপুনি বিলং কৰে সেই চিটিখনত আপোনাৰ এইখন SBI এই যিটো সুবিধা হয় এইটো যদি আছে তেনেহ'লে নিশ্চয় আপুনি ক্ৰেডিট কাৰ্ডখন এপ্লাই কৰিব পাৰিব আৰু যদি নাই তেনেহ'লে নোৱাৰিব ঠিক আছে তো এইখিনি আপুনি ডিটেইলছখিনি ইয়াতে আপুনি ফিল আপ কৰিব আপোনাৰ নাম টাইটেল ইমেইল ID চিটি গোটেইখিনি দিব দি কিনে আপুনি OTP কৰিব OTP দিব তাৰপিছত আপুনি এপ্লাই নাও ক্লিক কৰাৰ পিছত আপোনাৰ আধাৰ কাৰ্ড আপোনাৰ ইনকাম প্ৰুফ হয়তো BPCL এইখন কাৰ্ডত ইনকাম প্ৰুফৰ প্ৰয়োজন নহয় যদি হয় তেনেহ'লে আপুনি ইনকামৰো ডিটেইলছটো দিব লাগিব আৰু যদি আপুনি এইটোত কৰিবলৈ টান পায় তেনেহ'লে আপুনি আপোনাৰ নিয়াৰেষ্ট যিটো ভাৰত পেট্ৰল পাম্প থাকিব ন তাত আপুনি যাব তাত আপোনাৰ SBI ক্ৰেডিট কাৰ্ডৰ এজেণ্টবিলাক থাকে ঠিক আছে তেওঁলোকক আপুনি লগ কৰিলে হ'ল তেওঁলোকে লগে লগে যদি আপোনাৰ হৈ যায় যদি আপোনাৰ চিভিল ভাল থাকে গোটেইখিনি ভাল থাকে তেনেহ'লে আপোনালোকক তাতে এপ্লাই কৰি দিব ঠিক আছে আৰু প্ৰথম কথা হ'ল চিভিল এই যিটো চিভিল তো আপোনাক যিজন এজেণ্ট হয় সেইজনে প্ৰথমতে আপোনাক সুধিব যে আপুনি আগতে কিবা লোন লৈছিলে নেকি SBI ক্ৰেডিট কাৰ্ড হওক ক্ৰেডিট কাৰ্ডৰ কাৰণে বেষ্ট যদি আপুনি আগতে যদি কিবা আপোনাৰ বাইকৰ লোন থাকে বা আপুনি মোবাইল EMI যদি পাৰচেজ কৰিছে তেনেহ'লে আপোনাৰ কাৰণে এখন ক্ৰেডিট কাৰ্ড পোৱাৰ অলপ ইজি হৈ যায় ঠিক আছে মানে তাত এইটো প্ৰমাণিত হয় যে আপুনি আপোনাৰ আগৰ যি ক্ৰেডিটৰ লেনদেন হয় সেইটো আপুনি ভালদৰে মানে ক্লিয়াৰ কৰিছে নাই ক্লিয়াৰেঞ্চ আছে নে নাই আপোনাৰ পে'মেণ্টত ঠিক আছে তো সেইকাৰণে আপোনাৰ কিবা এটা সৰু হ'লেও এটা লোন থাকিলে আপোনাৰ সুবিধা হয় ঠিক আছে এই BPCL যিখন ক্ৰেডিট কাৰ্ড হয় মোৰখনততো মই আপোনাৰ 40,000 লিমিট পাইছোঁ ঠিক আছে এনেকৈ আপুনি এপ্লাই কৰিব পাৰিব বা আপোনাৰ নিয়াৰেষ্ট মই গুৱাহাটীত থাকোঁ তো গুৱাহাটীৰ পৰা যিকোনো ভাৰত পেট্ৰল পাম্পত আপোনাৰ এজেণ্ট থাকে তাত গৈ কিনে আপুনি বনাব পাৰে ঠিক আছে তো মোৰ এইখন যিখন আপোনাৰ ক্ৰেডিট কাৰ্ড হয় তো এইখনত মই মোৰ লিমিট পাইছিলোঁ 39,000 ঠিক আছে 40,000ৰ লিমিট পাইছোঁ তো মই ইয়াতে আপোনাৰ টোটেল মোৰ ইয়াতে মই খৰচা কৰিছোঁ এতিয়ালৈকে 22,605 ঠিক আছে মোৰ বহুতকেইটা EMI আছে তো সেইমতে মোৰ এনেকুৱা হয় আৰু মোৰ এই যিখন কাৰ্ড হয় এই কাৰ্ডখন আপোনাৰ যিটো আপোনাৰ মান্থৰ 5 জুলাইত মোৰ যিখিনি বিল হয় এইখিনি বিলখিনি আপোনাৰ সেটেলমেণ্ট হয় ঠিক আছে তাৰ আগতে মই বুজাই দিওঁ যে ক্ৰেডিট কি বস্তু হয় আপোনাৰে পইচা ধৰক আপোনাৰে পইচা আপুনি আগতীয়াকৈ লৈছে বুলি আপুনি ভাবি লওক ঠিক আছে কাৰণ কিয় যিটো পইচা আপুনি লয় সেই পইচাটো আপুনি পে'মেণ্ট কৰিব লাগিব আৰু যদি আপুনি যদি অলপ ফ্ৰড কিবা কৰিম বুলি ভাবিছে তেনেহ'লেতো আপুনি ভুল ভাবিছে কাৰণ কিয় এদিন পলাব কিন্তু আপুনি জিন্দগীত আৰু আপুনি লোনৰ কথা নাভাবিব কাৰণ কিয় আপোনাৰ চিভিল একেবাৰে বেয়া হৈ যাব তো এইটো কথা নাভাবিব যদি আপুনি ভৱিষ্যতে অলপ ডাঙৰ আপুনি লোন বা কিবা এনেকুৱা লোৱাৰ কথা ভাবিছে বা আপোনাৰ চিভিল স্ক'ৰটো বেয়া তেনেহ'লে আপুনি এই SBI ক্ৰেডিট কাৰ্ডখন আপুনি নিয়াৰেষ্ট এজেণ্ট যদি আছে বা এনেকৈ এপ্লাই কৰিলে যদি হৈ যায় তেনেহ'লে ভালে কথা তো আপুনি লৈ কিনে আপোনাৰ যিটো ক্ৰেডিট স্ক'ৰ হয় সেইটো আপুনি অলপ ভাল কৰি ল'ব পাৰে এই ক্ৰেডিট কাৰ্ডখনে আপুনি পাৰচেজ কৰি বা তেল আপুনি ফিউল ভৰালে আপুনি ইয়াতে অলপ কিছু পইণ্টছ পায় ৰিৱাৰ্ডছ পইণ্ট পায় যিটো আপোনাৰ 2,000 ৰিৱাৰ্ডছ পইণ্টত আপোনাৰ নাই বোলে এইখন আপোনাৰ 3,000 মান ৰুপিছত আপুনি ভেলিউ পাই যায় ঠিক আছে তো এইখনত মোৰ এতিয়া 22,605 আউটষ্টেণ্ডিং আছে মই এইখিনি মোৰ টোটেল লিমিট এইটো ঠিক আছে 39,000 আৰু এইটো 5,850টো মই যিকোনো ATMৰ পৰা উইথড্ৰল কৰিব পাৰোঁ কিন্তু ATMৰ পৰা যদি মই
উইথড্ৰল কৰোঁ তেনেহ'লে মোৰ ইয়াৰ চাৰ্জেছবিলাক অলপ বেছি হৈ যায় ঠিক আছে। তো ATMৰ পৰা উইথড্ৰল নকৰাই ভাল। আপোনাৰ নিয়াৰেষ্ট পেট্ৰল পাম্পত গৈ আপুনি তেওঁলোকক কৈ দিব যে মোক 2000 এটা কাৰ্ড চুৱাইপ কৰাই দিয়ক। তো কাৰ্ড চুৱাইপ কৰাই দিলে আপুনি 2000 টকাটো কেছ লৈ আহিলে আপোনাৰ বেছি লাভ হ'ব ঠিক আছে। তো আপুনি তাত ৰিৱাৰ্ডছ পইণ্টো পাই যায়। তো কাৰেণ্ট আউটষ্টেণ্ডিং আছে মোৰ 22,605 টকা ঠিক আছে। মই খৰচা কৰিছোঁ আপোনাৰ কেইটামান বস্তু EMIত লৈছোঁ, মোবাইল এটা লৈছিলোঁ। তো এনেকুৱাকৈ মোৰ 22,605 টকা আছে ঠিক আছে। আৰু প্ৰত্যেক মাহৰ 5 তাৰিখে আপোনাৰ বিল যিটো হয় এইটো জেনেৰেট হৈ যায় ঠিক আছে। তো মোৰ লাষ্ট 5 জুলাইত মোৰ টোটেল এমাউণ্ট ডিউ আছিলে 11,524। তো তাৰে মই মিনিমাম এমাউণ্ট ডিউ আপোনাৰ 7,681 দিব লাগে ঠিক আছে। আজি মই যিহেতু ভিডিঅ'টো বনাই আছোঁ, মই আজি পে'মেণ্ট কৰিছোঁ মোৰ এইটো ঠিক আছে। ডেট 24 জুলাই 485 পে'মেণ্ট কৰিছোঁ। তো টোটেল যিখিনি মই দিব লগা আছিল মিনিমাম দি মই গোটেইখিনি দি কিনে ক্লিয়াৰ কৰি দিছোঁ যাতে মোৰ চিভিল স্ক'ৰটো ভাল থাকে ঠিক আছে। তো আপুনি আৰু ফ্লিপকাৰ্ট হওক বা এমেজন হওক তাৰ পৰা যদি আপুনি কিবা বস্তু পাৰচেছ কৰে EMIত ঠিক আছে, সেইটো EMIটো আপোনাৰ মাৰ্চেণ্ট EMI মানে ফ্লিপকাৰ্টৰ ফালৰ পৰা আপোনাৰ EMI। আপোনাৰ যিখিনি আউটষ্টেণ্ডিং বেলেঞ্চ ক্ৰেডিট কাৰ্ডত এইটো ফিচাৰ্ছ আছে যে আপোনাৰ যিখিনি আউটষ্টেণ্ডিং বেলেঞ্চ হয় এই 22,605 টকা আপোনাৰ দিব আছে ঠিক আছে, দিব আছে। এই বস্তুটো মান্থলি আপুনি ফ্লিপকাৰ্টত EMI কৰিছে, এমেজনত EMI কৰিছে, সেইটো আপোনাৰ মান্থলি হিচাপত কাটি থাকিব। তো টোটেল আউটষ্টেণ্ডিং খৰচা হৈছে আৰু এই 22,605। ক্ৰেডিট কাৰ্ডত এইটো ফিচাৰ্ছ আছে যে আপুনি এই 22,605 টকাটোও আপুনি EMIত কনভাৰ্ট কৰিব পাৰিব ঠিক আছে। তাৰ কাৰণে আপোনাৰ এইটো ফ্লেক্সিপে বুলি এটা থাকে। তো এইখিনি বস্তু যেনেকৈ মই মোবাইলটো লৈছিলোঁ, তো এইটো লাষ্ট মই 2,241 পে'মেণ্ট কৰিছিলোঁ। এই গোটেইকেইটা যদি মই এনেকৈ ইয়াতে টিক কৰি দিওঁ তেওঁ মই এই গোটেইকেইটা 20,104 টকাটো মই আপোনাৰ EMIত কনভাৰ্ট কৰি ল'ব পাৰোঁ। কিন্তু একো দৰকাৰ নাই, কাৰণ কিয় ইহঁতৰ যিটো কনভাৰ্টৰ এইটো হেৰি হয় ন, ইহঁতে ইণ্টাৰেষ্ট চাৰ্জ বহুত লয় বহুত, আপোনাৰ 24% ইণ্টাৰেষ্ট চাৰ্জ লয়। এইটো চাওক 12 মাহৰ কাৰণে এইটো প্ৰচেছিং ফিজ গোটেইবিলাক আছে ইয়াতে আপোনাৰ গোটেইটো মই জনাইছোঁ। মই 24 মান্থৰ কাৰণে ল'লোঁ ঠিক আছে। ল'লে এনেকৈ চাওক প্ৰচেছিং ফিজে ইহঁতে 402 টকা ল'ব ঠিক আছে। আৰু মান্থলি EMI আহিব মোৰ 967K। তো এইটো নকৰাই ভাল, যেনেকৈ আপুনি লৈছে তেনেকৈ আপুনি পে'মেণ্টটো কৰি দিয়াই ভাল ঠিক আছে। ইয়াত আৰু বহুত কোচ থাকে। তো SBI ক্ৰেডিট কাৰ্ড যিটো মই ক'লোঁ ক্ৰেডিট, আপুনি চাওক যদি যিখিনি বস্তু আপুনি এই 39,000 যিটো হয় এইটো কিন্তু পইচাটো আপোনাৰে ভাবিব ঠিক আছে। যদি আপোনাৰ ইনকাম চ'ৰ্চটো যদি আপোনাৰ 10,000 হয় মান্থলি, যদি আপোনাৰ কোনো ধৰণৰ এক্সট্ৰা একো পইচা নাহে, অকল 10,000 টকাই আপোনাৰ চেলাৰী, 10,000 টকাই আপুনি আৰ্ণ কৰি আছে ঠিক আছে, আপোনাৰ ইনকাম চ'ৰ্চটো আপোনাৰ 10,000 টকাই, কিন্তু আপোনাৰ খৰচাটো এই 39,000টো হ'লেতো নহ'ব ন। আপুনি খৰচাটো ভাবি চিন্তিয়ে কৰিব লাগিব, কাৰণ এই যিখিনি ক্ৰেডিটত আপুনি খৰচা কৰিব ন এই গোটেইখিনি পইচাও আপুনিয়ে দিব লাগিব ঠিক আছে। তো ক্ৰেডিট কাৰ্ড এখন ল'ব পাৰে, আপোনাৰ কাৰণে ইজি হয়। ধৰক এতিয়া চাওক কেতিয়াবা আপোনাৰ মোবাইলটোৱে ভাঙি গ'ল, ক'ৰবাত হেৰাই গ'ল, ইনষ্টেণ্ট যিহেতু আমাৰ মিডিল ক্লাছ ফেমিলিৰ কাৰণে এইটো প্ৰব্লেম হয়, ইনষ্টেণ্ট আমি ফোন এটা লৈ ল'ব নোৱাৰোঁ ঠিক আছে। যদি ক্ৰেডিট কাৰ্ডখন থাকে আমি EMIত ফ্লিপকাৰ্ট হওক এমেজন হওক আমি পাৰচেছ কৰি ইনষ্টেণ্ট আমি বস্তুটো লৈ ল'ব পাৰোঁ, আৰু মান্থলি হিচাপত আমি EMIটো দি থাকিব পাৰোঁ। আৰু যিহেতু ফ্লিপকাৰ্ট বা এমেজনত বহুততে আপোনাৰ ন' কষ্ট EMIত আপুনি বস্তু পাব ঠিক আছে। ন' কষ্ট EMI চব মোবাইলত চব বস্তুতে নাপায় আকৌ, কিন্তু যদি এতিয়া যিটো বস্তুত আপোনাৰ ন' কষ্ট EMI, য'ত আপোনাৰ EMI কোনো চাৰ্জ নাকাটে, সেইটো বস্তুটো আপোনাৰ ভাল লাগিব ন, যিটোত আপোনাৰ ন' কষ্ট EMI আছে। তো ভাল লগা বস্তুটোত কি ঠিক আপোনাৰ চাৰ্জ বেছি নাকাটে, অলপে কাটিব, আপোনাৰ টেনেওৰটো কম কৰি ৰাখিব, 3 মাহ 4 মাহ 1 বছৰ 1 ইয়াৰৰ ভিতৰত ৰাখিব, তেতিয়া বেছি চাৰ্জ আপোনাৰ নাকাটে ঠিক আছে। তো এইখিনিয়ে হৈছে আপোনাৰ ক্ৰেডিট কাৰ্ডৰ ডিটেইলছ। আৰু বাকী SBI ক্ৰেডিট কাৰ্ডৰ ওপৰত মই নেক্সট আকৌ এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপুনি মোৰ ভিডিঅ'টো ভাল পালে, কিবা এটা বুজিব পাৰিছে ক্ৰেডিট কাৰ্ডৰ বিষয়ে। তো ক্ৰেডিট কাৰ্ডটো এনেকুৱা এটা বস্তু যিটো আপুনি ল'ব পাৰে। মই ৰিকমেণ্ড বেছি কৰিব নিবিচাৰোঁ। যদি আপোনাৰ চব ঠিকে ঠাকে চলি আছে তো আপুনি নল'লেও কথা নাই, কিন্তু এখন ৰাখিব পাৰে, কেতিয়াও আপোনাৰ প্ৰব্লেমত কামত আহে ঠিক আছে। আৰু আজিলৈ এইখিনিয়ে। নেক্সট মই আকৌ এটা ক্ৰেডিট কাৰ্ডৰ ওপৰত মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আশা কৰোঁ মোৰ ভিডিঅ'টো ভাল পালে। টিল দেন টাটা বাই বাই, ধন্যবাদ।